Hello everyone, মই বিবি মোৰ লগত আছে বৰ্তমান পিকে আৰু এতিয়া আমি গৈ আছোঁ আজিটো নৱবৰ্ষৰ শুভেচ্ছাটো জনাইছোঁ আপোনালোকক 2026ৰ নৱবৰ্ষৰ 1 জানুৱাৰী আপোনালোকৰ শুভেচ্ছাটো জনাইছোঁ আপোনালোকৰ ভালে থাকক আৰু আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলোকে ভালে থাকক বুলি মোৰ ফালৰ পৰা জনাইছোঁ আমাৰ বিবি প্ৰডাকশ্যন হাউচৰ ফালৰ পৰা জনোৱা হৈছে আপোনালোকৰ হেপী নিউ ইয়েৰ আপোনালোকৰ আহিবলগীয়া দিনবোৰ যেন ভালে যাওক তো সেইদে আৰু আজি 1 জানুৱাৰী বুলি বছৰৰ প্ৰথমটো দিন বুলি চিনেমাখন চাব ওলাম বছৰৰ প্ৰথমটো দিন এই বুলি ভাবি চিনেমাখন চাই আহোঁ এই হলত চিনেমাখন চাই আহোঁ ব'লক আপোনালোকে আমাৰ লগত ব'লক চাব কি চিনেমা চাব সেইটো আপোনাৰ হলত গম পাই আছে ব'লক মালিকে বাইকখন গেলা ঠাণ্ডাত দিলে চলাবলৈ ইমানে ঠাণ্ডা পৰিছে তো বাইক চলাব নোৱাৰিছোঁ ন তো আমাৰ বাইক চলাই আছে আমি নতুন কাম এটা কৰি আছোঁ ছোৱালী এজনীৰ ওপৰত গান এটা লিখিছোঁ অতি সোনকালে চাবলৈ পাব নতুন গান এটা আমাৰ যেনেকৈ চয়নিকাটো গানটো ৰিলিজ হ'ল তো নেক্সট আমাৰ গান এটা আহি আছে তো গান এটা আহি আছে তো সেইটো কাম কৰি আছোঁ আমি গানৰ নেক্সট গানৰ কাম কৰি আছোঁ বিহু গান এটা বনাওঁ নে প্ৰেমৰ গান এটা বনাওঁ এতিয়া কোনটো কৰোঁ আগত কোনটো দিওঁ এতিয়া মানে ভাবি পোৱা নাই মানে মাঘৰ বিহুৰ আগত যদি দিওঁ আমি বিহু গান এটা দিম আৰু মাঘৰ বিহুৰ পিছত দি পেলাই বা মাঘৰ বিহু দুদিনমানৰ আগত যদি দিওঁ বিহু গান এটা বাদে পাৰ্কিং ফুল বোলে এতিয়া আমি বৰ্তমান এই হল পাই গ'লোঁ এতিয়া আমি চাম আজি 21খন এখন 21 এখন ইণ্ডিয়ান ট্ৰু ষ্টৰীৰ ওপৰত বেষ্ট এখন চিনেমা হয় বেষ্ট মজা মই চাইছিলোঁ অৰুণ খেত্ৰীপাল হয় এজন 21 বছৰ ল'ৰাৰ ওপৰত কাহিনী তো চিনেমাখন চালে গম পাম কেনেকুৱা হয় এইটো ব'লক চাই আছোঁ এতিয়া চিনেমাখন চাই আছোঁ চিনেমাখন মানে চাই ভাল লাগিছে চিনেমাখনৰ যিটো মানে এটা ৱাৰৰ কাহিনী হয় ইণ্ডিয়া আৰু পাকিস্তানৰ ৱাৰৰ কাহিনী চিনেমাটো চাই বেষ্ট লাগিছে চাই আছোঁ বেষ্ট একদম গান একদম পূৰা একদম জোচ আহি যায় যেতিয়া 21 বছৰ ল'ৰা এটা যিমান জোচ দেখাইছে ন গান মানে মজা লাগিছে ব'লক যাওঁ পালে লগ পাই আছোঁ মজা লাগিলে চিনেমাখন আপুনি চাবলৈ আহিব মইতো চাই ভালেই পালোঁ বেষ্ট ছেকেণ্ড লেফটেনেণ্ট অৰুণ খেত্ৰীপালৰ মুভি বেষ্ট হয় চাই মজা লাগিব দেই তো আজি ভিডিঅ'টো এতিয়া ইমানতে কৰোঁ তো নেক্সট ভিডিঅ'ত লগ পাম লগ পাম